Hello everyone, welcome back to my another long vlog. তো আজি দেওবাৰ আৰু বহুত দিন মূৰত আজি এটা লং vlog শ্বেয়াৰ কৰিব পাৰিছোঁ কিবা নহয় কিবা এটা কৰি হলেও আপোনালোকৰ ওচৰত লং vlog এটা আগবঢ়াম এই নকৰাগে আৰু vlogটো ষ্টাৰ্ট কৰোঁ ভাবিছিলোঁ আজি ইয়াত যেতিয়া খানা বনামতো ইয়াতে মই ধুনীয়াকৈ আনি পিনি ইয়াত মছলাবোৰ হেৰি কৰিম আৰু দেখাম কাৰণ এই কাঠকেইটাৰ ওপৰত এতিয়া চিলিং লগাব আৰু আজি চিলিং লগোৱা মানুহকেইটাৰ কথা আহিব আছিলে কিবা অসুবিধাৰ কাৰণে আজি তাহাঁতি নাব লাগিব আৰু যেতিয়া ধুনীয়াকৈ ৰুম টুৰবোৰ বনাম মই বহুত এয়া মায়ে এতিয়া আহিছে ফুল লৈ পিনি পূজা দিব আৰু এয়া আমাৰ গছৰ দেখিছেনে ফুল ৰাস্তাৰ কাষত হৈ যায় কাৰণে ফুলবোৰ নাথাকে লৈ যায়গে একদম দিব আৰু মোক কৈছিলে পূজা দিবলৈ আজি মই পূজা নিদিওঁ আজি মই বনাম খানা সো আজি বনাম মটন কষাই তো বলক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ধুনীয়াকৈ দেখাই থাকিম কটা হৈ গ'ল পিঁয়াজ নহৰুকেইটা আৰু এতিয়া বেলেগ এদিন হ'লে এইটোক আমি পেষ্ট কৰোঁ কিন্তু আজি পিচি দিম চিলবাট্টাত পিচিম দেই মোৰ বাতি হৈ গ'ল আৰু গাইছ এইকেইটা বাটোতে মোৰ ধোৱা ওলাই গৈছে ইমান বেছি প্ৰেছাৰ লাগে এইটো কৰিবলৈ আৰু জলকীয়াকেইটা পকি পৰি আছে দেখিছেনে ইয়াত এটা হৈছে ৰঙা হোৱা নাই ৰঙা নহ'লে জ্বলা নহ'ব যে এইটো কাৰণে নাই হৈ গ'ল আৰু ইমান বেছি আজি গৰম দিছে আজি লাঞ্চ ৰেডি হ'ল এয়া দালি আৰু অথনি মটন বনোৱা আৰু মায়ে ভাজি দিছিলে পাপৰ আৰু আজিও কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে কিন্তু নাপাহৰিব গোটেই দিনৰ ভিডিঅ'টো আপোনালোকে চালেই যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংকছ ফৰ ৱাচিং বাই বাই